তুমি হুবাস অসমীৰে তুমি হুবাস সৃষ্টিৰে। তো ধন্যবাদ জুবিন দা আৰু অলেখ অলেখ শুভকামনা থাকিল আপোনালৈ, কাৰণ আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ টংলা চহৰখনত এটি বহুত 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 ডাঙৰ ফেষ্টিভেল এটা পাতিব গৈ আছে, আৰু সেই ফেষ্টিভেলটো হ'ল কলাগুৰু ফেষ্টিভেল। তো অহা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ টংলাত আৰম্ভ হ'ব গৈ আছে, হাই ছেকেণ্ডেৰী ফিল্ডত আৰম্ভ হ'ব গৈ আছে কলাগুৰু ফেষ্টিভেল। আৰু সেই কলাগুৰু ফেষ্টিভেলটো আৰম্ভ কৰিছে আমাৰ সকলোৰে হিয়াৰা মথু নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন দাই। তো সকলোৱে আহি সঁহাৰি জনাব, আমিও যাম চাবলৈ, বহুত উৎসাহিত হৈ আছোঁ। তো সেয়ে মই ভাবিছোঁ আজি জুবিনদাৰ বিষয়ে জুবিনদাৰ কিছুমান হিট ডাইলগ স্পুফ কৰিম, কমেডিত ক'ম আৰু। তো প্লিজ ষ্টে টিউনড, আৰম্ভ কৰোঁ বলক। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। ইচ্ছা কৰিলে ছোৱালীও পতাব পাৰোঁ, ইচ্ছা কৰিলে মাইকীও পতাব পাৰোঁ, সেইটো আমাৰ কথা। মোৰ কোনো হেলমেট নাই, মোৰ কোনো লাইচেন্স নাই, মই মুক্ত। কেলা মোৰ বাইকে নাই। মই নিমখ দাইল ভাতৰ লগতো মিলি খাওঁ আৰু মাংস ভাতৰ লগতো মিলি খাওঁ, সেইটো মোৰ কথা। মোৰ একো সপোন নাই, মোৰ একো ভৱিষ্যত নাই, মই ধ্বংস, মই মূৰ্খ, মই জনা মূৰ্খ। নহয় দে, মই নহয় দে। পঢ়িবলৈ ইচ্ছা কৰাটো ভাল, কিন্তু হৈছে বাট। নকওঁ দে, মায়ে পিছত ঠক নিদিব ভিডিঅ' দেখা পালি।